কি ছিঙিছা? ডাঙৰ হৈছে দেই। কি দুটা আছে? ৱাই, নতুন ষ্টাইল। তিয়হ একেবাৰে কেঁচি দিহে ছিঙিছে। আৰু আছে? গুড মৰ্ণিং। ৰাতিপুৱা এয়া শাক পাচলি বাৰীৰ পৰা সকলোতো জানেই। এই দুটা তিয়হ ছিঙিলে। বা নিজে ৰোৱা নিজে ছিঙিছে, কি মজা। খাবা আৰু আজি। কি এইটো কি ছিঙিছা? তিয়হ নে তৰৈ? তৰৈ। চাওঁ কিমান ডাঙৰ হৈছে এইটো। আগত এটা খাইছিলোঁ, আকৌ এতিয়া আজি এটা খাওঁ। তোমাৰ ডিউটি কি হ'ল আজি? ডিউটি নাই আজি, ছুটি। পূৰা চব্জি কৰিব গাইছ, সেইকাৰণে পূৰা ছুটি লৈছে। কবি পুলি, মৰিচা শাক ছিঙিছে। হৈ যাব এসাঁজ। নিজৰ ঘৰৰ পাচলি কি মজা লাগে ন এনেকৈ খাবলৈ। সকলোকে গুড মৰ্ণিং জনাইছোঁ। ৰাতিপুৱা বাৰীখনত কি কি ছিঙিলোঁ তাকে অকণমান মিষ্টাৰে ছিঙিছে, মই ভিডিঅ'হে কৰিছোঁ দেই। তেওঁ নিজে কৰা নিজে ছিঙিছে, ইমান ফূৰ্তি। কেনেকুৱা লাগিছে তোমাৰ অনুভৱ কোৱা? অনুভৱ মোৰ ভাল লাগিছে। বহুত ভাল লাগিছে অনুভৱ। তেওঁ বহুত হা 20 টকা খিচি 20 টকা খাইছোঁ। 20 টকা গুটি খিচি কেইটকা খাইছা এতিয়া? 20 টকাতকৈ বেছি খাইছা। আজি ডিউটি নাই। পৰিবা আৰামছে। এখন কেঁচি কিনি আনিছে চব্জি কাটিবলৈ। দিখাও দিখাও কিয়া কিয়া মিলা। তিয়হ দুটা, তৰৈ এটা, আৰু এইখিনি মৰিচা শাক। বাই বাই, বাই বাই কৈ দিয়া। আৰু এইফালে মূলাও ছিঙিছে। মূলাখিনি উঠাই দিবা নেকি? এটা উঠাই চোৱাচোন, তলত মূলা হৈছেনে? সেইটো হৈছে চোৱা। সেইটো বাই বাই। ৰাতিপুৱাই পাচলি বাৰীত দুইজন। মই সোমোৱা নাই বাৰু, বেটিক স্কুল পঠিয়াই তেওঁ এয়া ছিঙি আছে। সকলোকে গুড মৰ্ণিং জনাইছোঁ। এতিয়া আৰু পাচলি ছিজনে, গতিকে সকলোৱে চাগে লগাইছে ঘৰত ন। কিন্তু ভাল লাগে নিজে কৰা আৰু ছিঙি কিমান ভাল লাগিছে। মই খুব ফূৰ্তি পাইছোঁ, তেওঁতো ভাল পাইছেই। তেওঁ কষ্ট কৰিছে, কষ্টৰ ফল এয়া এদিন খাবলৈ পাইছে। আপোনালোকক দেখাইছিলোঁ যে মাটি চহাই আছিলে বুলি, এনেকৈ ভিডিঅ' এটা দিছিলোঁ মই। সেয়া মূলা, মৰিচা, তিয়হ, তৰৈ চব লাগিছে। তিতা কেৰেলা আৰু এইপিনে এইখিনি মূলা হৈছে এইখিনিত, আৰু সেইখিনিত মেথি শাক। বাই বাই।